Question number 19. Question number 18 আৰু 19 একে ভগ্নাংশ বুলি দিছে 18 টুত 19 টুত পৰিমেয় সংখ্যা বুলি দিছে একে প্ৰতিটো ভগ্নাংশটো পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যাবিলাকো ভগ্নাংশৰ ৰূপতে থাকে এটা পৰিমেয় সংখ্যা হৰ লবতকৈ 5 বেছি তাৰ মানে লবটো যদি 5 হয় হৰটো কিমান হ'ব 5 বেছি নহয় 5 পাছে 10 যদি লবটো 1 কমোৱা হয় আৰু হৰটো 3 কমোৱা হয় তেন্তে নতুন সংখ্যাটো 4 ভাগৰ 1 হয় পৰিমেয় সংখ্যাটো উলিওৱা কোৱেশ্চনটো মই বহিত পাতি ললো যেটো উলিয়াব দিছে হেতু ধৰি লম লেট পৰিমেয় সংখ্যাটো আমি পৰিমেয় সংখ্যাটো কি বুলি ধৰিম x বুলি ধৰিব নোৱাৰো ইয়াত কেনেকৈ দিছে ইয়াত যেনেকৈ দিছে হেনেকৈ লিখি ধৰিম পৰিমেয় সংখ্যাটো হৰ লবতকৈ 5 বেছি লব যদি x হয় হৰ x যোগ 5 হ'ব এটো আমি ধৰি ললো কোৱেশ্চনত কি দিছে প্ৰশ্নমতে লবটো যদি 1 কমায় লবটো এই পৰিমেয় সংখ্যাটো আমি পাতি লম ইয়াৰ পৰা লবটো 1 কমাম বুলি কৈছে আৰু হৰটো 3 কমাম বুলি কৈছে আৰু তেতিয়া 4 ভাগৰ 1 হয় বুলি কৈছে এতিয়া আমি সমীকৰণটো পাই গলো সমীকৰণটো এতিয়া সমাধান কৰিম x - 1 x 5 পৰা 3 গলে 2 1/4 cos পূৰণ কৰিম 4 into x minus 1 এনেকে পূৰণ কৰিম cos পূৰণ মানে x plus 2 একৰ লগত পূৰণ কৰা নকৰা একেই কাৰণে একটো মই নবহালো 4 into x 4x 4 into 1 4 x plus 2 x কেটা এফালে আনিম 4x minus x এই x টো আমি সোঁফালে আছিল বাওঁফালে লৈ গলো আগত যোগ আছিল কাৰণে বিয়োগ চিন দিলো 2 plus 4 2 2 ইয়াতে আছে আৰু minus 4 টো এফালে plus 4 কৰিলো 4x পৰা x গলে 3x 2 plus 4 6 x equal to 3 6 কেবাৰ গল দুবাৰ x equal to 2 x equal to 2 পালো সংখ্যাটো ধৰি লৈছিলো এটো এটাকে সংখ্যাটো x ৰ ঠাইত 2 বহাম 2 2 plus 5 7 yes